হেল্ল' বন্ধু-বান্ধৱীসকল, নতুন ঠাইলৈ আপুনি পিকনিক খাবলৈ যোৱা পছন্দ কৰে যদি এই ভিডিঅ'টো আপোনাৰ বাবে। আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাম অসমৰ কেইখনমান বিখ্যাত পিকনিক স্পট, য'ত আপুনি পিকনিক খাবলৈ যোৱাৰ বাবে বিচাৰ কৰি চাব পাৰে। হেল্ল' বন্ধু-বান্ধৱীসকল, নমস্কাৰ। ইনিচিয়েট আছাম চেনেলটোলৈ আপোনাক স্বাগতম। শ্ৰী সূৰ্য পাহাৰ, গোৱালপাৰা। এইখন গোৱালপাৰাৰ পৰা প্ৰায় 12 কিলোমিটাৰ দক্ষিণ পূব আৰু গুৱাহাটীৰ পৰা প্ৰায় 132 কিলোমিটাৰ উত্তৰ পশ্চিম ফালে অৱস্থিত। ই আমাৰ ভাৰতবৰ্ষৰ অসম ৰাজ্যৰ এখন তুলনামূলকভাৱে উল্লেখযোগ্য আজান প্ৰত্নতাত্ত্বিক স্থান। এই ঠাইখন এটি পাৰ্বত্য অঞ্চল য'ত শিৱলিংগ, ভূতকুল স্তূপ আৰু হিন্দু, বৌদ্ধ, জৈন সম্প্ৰদায়ৰ দেৱ-দেৱীসমূহ প্ৰায় 1 কিলোমিটাৰ অঞ্চলজুৰি বিস্তৃত হৈ আছে। ভালুকপুং, শোণিতপুৰ। ভালুকপুং অৰুণাচল প্ৰদেশ আৰু অসম সীমান্তৰ অতি কাষত অৱস্থিত অসমৰ এখন অন্যতম বনভোজস্থল। ই নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত অৱস্থিত। ৰিগিত পৰ্বত, গহীন জংঘল, জীয়া ভৰালি, বালিময় সমুদ্ৰ তীৰ আৰু আৰ্কিডসমূহৰ ঘন সমগ্ৰসমূহ ভালুকপুঙৰ প্ৰধান আকৰ্ষণ। এই স্থানখন প্ৰাচীন ৰজা ভালুকাৰ নামত নামাকৰণ কৰা হৈছে। এপ্ৰিল আৰু মে' মাহ হৈছে ইয়াত ভ্ৰমণ কৰাৰ বাবে উৎকৃষ্ট সময়, কাৰণ এইটো সময়তে উদ্যানখন ফুল আৰু আৰ্কিডেৰে ভৰপূৰ হৈ পৰে। চানডুবি, কামৰূপ। এইখন গুৱাহাটী চহৰৰ পৰা 4 কিলোমিটাৰ দূৰত কামৰূপ জিলাত অৱস্থিত এখন সুন্দৰ প্ৰাকৃতিক হ্ৰদ। এইখন গাৰো পাহাৰৰ পাদদেশত অৱস্থিত আৰু হ্ৰদটো চিতল মাছৰ বাবে অতিকৈ বিখ্যাত। ই গভীৰ বন, চাহ বাগান আৰু সৰু স্বতন্ত্ৰ গ্ৰাম দ্বাৰা আচ্ছাদিত শান্তি আৰু শান্তিপূৰ্ণ এখন গাঁও। দীপৰ বিল, গুৱাহাটী। দীপৰ বিল হৈছে গুৱাহাটী মহানগৰীৰ দক্ষিণ-পশ্চিম দিশত অৱস্থিত এক বিস্তৃত জলাভূমি। ই পৌৰাণিক কামপীঠৰ অন্তৰ্গত আছিল। ই 1950 চনৰ এক ভূমিকম্পত সম্পূৰ্ণ পাহাৰ তল গৈ সৃষ্টি হৈছিল। 2002 চনৰ নৱেম্বৰ মাহত দীপৰ বিলক উত্তৰ পূৰ্বাঞ্চলৰ এক ৰামচৰ অঞ্চল বুলি ঘোষণা কৰা হয়। ইয়াৰ উপৰিও ৱাইল্ড লাইফ ইণ্টাৰনেশ্যনেলে দীপৰ বিলক অতি গুৰুত্বপূৰ্ণ চৰাইৰ সংৰক্ষিত এলেকা বুলি চিহ্নিত কৰিছে। চৰাইদেউ, শিৱসাগৰ। শিৱসাগৰ জিলাত অৱস্থিত চৰাইদেউ ইতিহাসপ্ৰেমীসকলৰ বাবে অন্যতম বিখ্যাত বনভোজস্থল। চৰাইদেউ আহোম ৰাজ্যৰ মূল ৰাজধানী আছিল, যি আহোম ৰাজবংশৰ প্ৰতিষ্ঠাতা চুকাফাই 1253 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কৰিছিল। এইখন আহোম ৰজা আৰু ৰাজ পৰিয়ালৰ অন্যান্য সদস্যসকলৰ মৈদাম বা সমাধিস্থলৰ বাবে বিখ্যাত। এই সমাধিসমূহ মিছৰৰ পিৰামিডসমূহৰ সৈতে তুলনা কৰা হয়। আকাশীগংগা, নগাঁও। আকাশীগংগা ডিমাপুৰৰ পৰা ডবকালৈ যোৱা ৰাস্তাৰ ডবকা চহৰত অৱস্থিত, যি অসমৰ নগাঁও জিলাৰ পৰা 50 কিলোমিটাৰ দক্ষিণ পূবত অৱস্থিত। আকাশীগংগা কালিকা পুৰাণত শক্তি সংস্কৃতিৰ সৈতে যুক্ত এখন বিশাল জলপ্ৰপাত। নৱেম্বৰ মাহৰ পৰা ফেব্ৰুৱাৰী মাহ তালৈ ভ্ৰমণ কৰাৰ বাবে উপযুক্ত সময়। আকাশীগংগা জলপ্ৰপাতৰ কাষত এখন হ্ৰদ আছে, যি আকাশীগংগা হ্ৰদ নামেৰে পৰিচিত। পানীমূৰ জলপ্ৰপাত, উমৰংচুৰ, ডিমা হাছাও। পানীমূৰ জলপ্ৰপাত, যি উমৰংচুৰৰ পৰা প্ৰায় 32 কিলোমিটাৰ দূৰত অৱস্থিত, আজিৰ দিনৰ পৰ্যটকসকলৰ বাবে এক আকৰ্ষণীয় বনভোজস্থল। বলিউডৰ খ্যাতিমান বিখ্যাত 2 অভিনেতা শাহিদ কাপুৰ আৰু কংগনা ৰনৌতৰ আচনন ছবি ৰাংগুনৰ কিছু দৃশ্য ইয়াত শ্বুট কৰা হৈছিল। ডিমা হাছাওৰ এইখন অতিকৈ সুন্দৰ আৰু প্ৰাকৃতিকভাৱে অবিশ্বাস্য ঠাই। চম্পাৱতী কুণ্ড, নগাঁও। অসমৰ নগাঁও জিলাৰ সম্পল্লাত অৱস্থিত চম্পাৱতী কুণ্ড এখন দুৰ্দান্ত জলপ্ৰপাত আৰু বনভোজৰ বাবে পৰ্যটকৰ বিখ্যাত আকৰ্ষণ হৈ উঠিছে। এইখন অসমৰ কলিয়াবৰৰ ঐতিহাসিক চহৰত সংলগ্ন। আহোম ঐতিহাসিক আমোলাত কলিয়াবৰৰ বৰফুকনসকলৰ ৰাজধানী আছিল চম্পাৱতী কুণ্ড। জলপ্ৰপাতৰ কাষত বহুকেইখন প্ৰাচীন মন্দিৰ আছে। এই ঠাইখনে প্ৰকৃতিৰ চূড়ান্ত সৌন্দৰ্য ধাৰণ কৰে। তেতিয়াহ'লে বন্ধু-বান্ধৱীসকল, আজিৰ এই তথ্যসমূহ কেনে লাগিল জনাব। এই ঠাইসমূহৰ ভিতৰত কোনখন ঠাইলৈ আপুনি যোৱাটো বেছি পচন্দ কৰিব কমেণ্ট কৰি জনাব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ভৱিষ্যতেও এনেধৰণৰ গুৰুত্বপূৰ্ণ তথ্য পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। জয় আই অসম।